ইডিএফত মোক গুণ্ডা বাহিনীয়ে সকলোৱে মোক টাৰ্গেট কৰি মোক মাৰে। তেওঁলোকে সাহস পালে দৰং জিলা আমচুৰ মজিয়াত দৰং জিলা আমচুৰ এজন মুখ্য সাংগঠনিক হিচাপে মই মোৰ ক'বলগীয়া আছে আৰু মই ক'ব পাৰো এইখন মোৰ অধিকাৰ আছে। মই বিতৰ্কক সম্পূৰ্ণ একপক্ষীয়ভাৱে ইডিএফৰ পঞ্চায়তৰ সভাপতিলৈকে আৰু বহুতো বিষয়ববীয়া উপস্থিত আছিল। ইডিএফৰ একপক্ষীয়টোৰ ভাবুকি আহিছিল, কাৰণ এটা একপক্ষীয় এটা দলৰ তেওঁলোকৰ বিষয়ে সভাপতি ঘোষণা কৰিব লাগে, নহ'লে আমাৰ অসুবিধা হ'ব। ইয়াৰ লগত আমাৰ কেন্দ্ৰীয় সমিতিৰ কেইজনমান বিষয়ববীয়া লগতে জিলা সমিতিৰ বহুত বিষয়ববীয়াতে জড়িত থকাৰ মোৰ সন্দেহ হৈছে। মই এজন আমচু কৰ্মী হিচাপে যেতিয়া আজি অন্তিম মুহূৰ্তত সমিতিখন ঘোষণা হ'বলৈ লৈছিল, সেই সময়লৈ ঠিকেই আছিল। মই সভাপতিৰ অনুমতি লৈ মই দৰং জিলা আমচুৰ এজন মুখ্য সাংগঠনিক সম্পাদক হিচাপে মোৰ ক'বলগীয়া দুটামান কথা আছিল, কাৰণ এইখন আঞ্চলিকত মই থাকো, আমি আমচু কৰো ইয়াত। কিন্তু পৰিতাপৰ বিষয়, সেই সময়ত আজি মই কোনো ইডিএফৰ মঞ্চত বহা নাছিলো, মই কোনো অন্য ৰাজনৈতিক মঞ্চত বহা নাছিলো। মই আমচুৰ সংগঠন আছো, মই আমচিয়াৰ মজিয়াত বহি কথা কৈছিলো। গতিকে মই আজি এই ফেচবুক লাইভৰ জৰিয়তে, কাৰণ মোৰ প্ৰতি যি মোক এটেক কৰিলে, মাৰিলে, মই আজি ফেচবুক লাইভৰ জৰিয়তে গোটেই অসমবাসী লগতে আমচুৰ সন্মানীয় সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়া, আমচুৰ সন্মানীয় সাধাৰণ সম্পাদক মিনাতুল ইছলাম ডাঙৰীয়া, কুদ্দুছ আলী চৰকাৰ ডাঙৰীয়ালৈ মোৰ এটাই আহ্বান, কাৰণ মই আমচুৰ মজিয়াত কথা কব আহিলে আজি মোৰ মাৰ খাব লগা হ'ল, কাৰণ মই ইডিএফৰ বিষয়ে মানে তেওঁলোকৰ হয়তো মই একো কোৱা নাছিলো, কিন্তু তেওঁলোকৰ সভাপতিখন লাগে, তেওঁলোকৰ একো নাই। মই ভাষণত মই যেতিয়া স্পীকাৰলৈ কথা কৈ আছিলো, তেওঁলোকে মোৰ প্ৰতি ওপৰ জোপৰি আক্ৰমণ কৰে। মই এইখিনি